ঠিক আছে, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ' লৈ। মৰাণ মহাবিদ্যালয়ত হৈ থকা ব্ৰহ্মপুত্ৰ উৎসৱৰ লগত সংগঠিত ৰাখি ওলোৱা সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্য আপোনালোকৰ আগত ৰাখিছোঁ। মই বেলেগ কামত ব্যস্ত হৈ থকাৰ বাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। মোৰ দাদা এজনে সুদীপ্ত দাই ভিডিঅ' কৰিছে, আপোনালোকে যাতে চাই ভাল পায় আৰু লগতে চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো। এয়া আমাৰ মাজত ৰবি আছে, ৰবিয়ে আমাৰ এয়া লিখি আছে, দেখিছে আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে প্লে কাৰ্ড বনাই আছে। ৰবি কি ক'বা, কেনেকুৱা লাগিছে আজি তাকে যেতিয়া বিভাগৰ হৈ একদম গোটেই ৰাস্তাত যাওঁ, বুৰঞ্জী বিভাগৰ হৈ গৈছো বুলি? হয় 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 সুদীপ্ত, ভাল লাগিব অনুষ্ঠানটিত গৈ পিনে। হয়, আৰু এই আমাৰ বহনীমান আছে, ফ্লেগত আমাক সহায় কৰিব, মানে বেনাৰ ধৰাত। কি ক'বা? মোৰ দ্বাৰা প্ৰথম এক্সপিৰিয়েঞ্চ দেই, মই যে একো ক'ব নাই পৰা। হ'লেও আৰু যিহেতু ভাল লাগিব, হ'লেও গৈ ভালেই লাগিব বাৰু। কিন্তু এবাৰ প্ৰথমতে গৈ চালেহে অনুভৱটো ক'ব পাৰিম। প্ৰথম গৈছো এবাৰ। যেতিয়া আমি একেলগে যাম, এটা মাদকতাই বেলেগ হয়। মাদকতাই বেলেগ হয়, ভাল লাগিব। এইপিনে মেজি চোৰকেইটা, এইপিনে জেউৰা চোৰকেইটা। দৰ্শকসকল, এতিয়া আমি যাবলৈ লৈছো আৰু খুব ভাল লাগিছে। ইয়াত দেখিছে আমাৰ ফিলচফি ডিপাৰ্টমেণ্ট ৰেডি হৈছে। আমাৰ গৌতম ছাৰ আছে, গৌতম ছাৰ কিবা ক'ব নেকি? মানে কেনেকুৱা লাগিছে আপোনালোকৰ ডিপাৰ্টমেণ্ট? ভাল লাগিছে। ৰক্তদেৱ ছাৰ দেখি পোৱা নাই? ডক্টৰ ছাৰ নাহে আজি, নাহে নেকি? এয়া দেখিছে গৌতম ছাৰৰ তত্ত্বাৱধানত এয়া ফিলচফি ডিপাৰ্টমেণ্টৰ সাজু হৈছে ইতিমধ্যে, আৰু আমাৰ ডিপাৰ্টমেণ্টৰ সাজু হৈছে। আপোনালোকক দেখাবলৈ দিছো, এয়া সকলো সাজু হৈছে। ৰবি আছে, কিবা ক'বা? কি ক'ম, ভালে যাব এতিয়া। এই আপোনালোকে দেখিছে আমাৰ সকলো সাজু হৈছে। কাতি বিহু, মাঘ বিহু, ভোগালী বিহু চবৰে আছে। কেনেকুৱা লাগিছে? মজা। এয়া আমাৰ নেহা আছে, নেহা কি ক'ব? বহুত ভাল লাগিছে। কি ক'বা? এয়া আমাৰ গৌৰৱ আছে, গৌৰৱ কি ক'বা? একদম বহুত ভাল লাগিছে যে অনুভৱটো, মানে একদম বুজাব নোৱাৰো। তথাপিও ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছে। ছাত্ৰ ছাত্ৰী কম হ'লে বেয়া লাগিছে অলপ, অহাই বেছি ভাল লাগিল। তোমালোকৰ পাইছে এয়া লোহিত আছে, কি ক'বা? মজা বহুত ভাল। শিখামণি আছে। তাৰপিছতে এই আমাৰ ঢুলীয়া অবিনাশ শৰ্মা আৰু এয়া বিৰিঞ্চি আমাৰ নীৰৱ, কি ক'ব? ভাল লাগিছে। নাটকৰ কাৰণে জয়প্ৰকাশতে সুকীয়া অনুভৱ, ভবা নাছিলো যে এনেকুৱা এটা পৰিৱেশ আমি পাম বুলি। পাইছো, ধন্যবাদ বুৰঞ্জী বিভাগ। আপুনি কি পাব? বঢ়িয়া। এইফালে আছে আমাৰ বেনাৰ, বনি মানে দিছে, আৰু এইফালে বহাগ বিহু এনেকে গৈছে আৰু 3টা বিহু। কিবা ক'ব? যিহেতু বেনাৰ মই ধৰিছো যদিও ভগাৰো ভয় হয়, মিণ্টু চেনেল আপোনালোকে দেখিব। এয়া আপোনালোকক আকৌ দেখিছো, এয়া আমাৰ বিভাগৰ, আৰু এইফালে ফিলচফি। আমি 2টা ডিপাৰ্টমেণ্ট ওচৰে ওচৰে, আৰু আমাৰ ফিলচফি বাইদেউ আছে। বাইদেউ কিবা ক'ব নি আজিৰ বিষয়ে? সকলোকে শুভেচ্ছা যাচিলোঁ। বুৰঞ্জী বিভাগ, দৰ্শন বিভাগ আমাৰ খুব ওচৰৰ সম্পৰ্ক, আৰু আমি ওচৰ চুবুৰীয়া বিভাগ হয়। গতিকে 2টা বিভাগৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যি উৎসাহ উদ্দীপনা দেখিছোঁ আজি ব্ৰহ্মপুত্ৰ উৎসৱৰ লগত সংগতি ৰাখি যি 12দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব, তাৰ কাৰণে সকলোকে মই শুভেচ্ছা যাচিছোঁ। সকলো সফল হওক। প্ৰাইজ আমাৰ ইয়াত যিহেতু বঁটা বিতৰণিও হয়, কিন্তু বঁটা লাভ কৰাটো ডাঙৰ কথা নহয়, তাত পাৰ্টিচিপেট কৰাটোৱে ডাঙৰ কথা। সকলোৱে পাৰ্টিচিপেট কৰক আৰু উদযাপন কৰক ব্ৰহ্মপুত্ৰ উৎসৱ। এয়া আমি এতিয়া তললৈ নামি গৈছো, আপোনালোকে দেখিছে ইংলিছ ডিপাৰ্টমেণ্টে লৈ গৈছে, আৰু বাকীবোৰ এয়া দেখিছে। কি হ'ব? কি ক'ম আৰু আজি ভাল লাগিছে। আমি সকলো ৰেডি হৈছো, আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ৰেডি হৈছে। এয়া তিনিজনে ধৰা চলিছে। বাইদেউ আছে, কিবা ক'ব? ভাল লাগিছে, ভাল। পুৰা ধুনীয়া হৈছে, আৰু এইফালে বাইদেউহঁতো ৰেডি হৈছে। আদিপান্তলৈকে আমাৰ কেমেৰা পাৰ্চন ৰাজীৱে দেখাইছে সমগ্ৰ পৰিৱেশটো। মাইকটো মোচত আছে বাৰু। এয়া দেখিছে আপোনালোকে, ৰাজীৱে সমগ্ৰ পৰিৱেশ দেখিছে। এইফালে লোহিত চলি গৈছে, ৰাজীৱে লোহিত দেখাইছে। ফালে ডিম্পল ওচৰলৈ গৈছে, আৰু দূৰলৈ গৈ আছে ৰাজীৱে। গোটেই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাই আছে, আৰু অতি সোনকালে মিণ্টু চেনেলত উপলব্ধ হ'ব ভিডিঅ'টো। মই অকণমান মিণ্টুক সহায় কৰি দিছোঁ, আপোনালোকে দেখিছে সমগ্ৰ পৰিৱেশ তুলি আছে। এয়া চাই আছে, গোটেই পৰিৱেশ দেখালে ৰাজীৱে, আৰু এতিয়া মই ৰাজীৱকো দেখাই দিছোঁ।
এয়া আমাৰ বাইদেউহঁতো ৰেডি হৈছে আৰু বিৰেঞ্চি অবিনাশহঁতে কথা পাতি আছে। এফালে কল্পতৰু আছে, কল্প। এয়া আমাৰ মাজত ৰাকেশ, মানে চেনেলৰ মালিক মিণ্টু। হাই, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ। মই এতিয়া অলপ পিনে আছো, আমাৰ চৰিত্ৰতে আপোনালোকক চব দেখাব, মাজে মাজে ময়ো দেখাম। গোটেই পৰিৱেশ মই দেখাই আছো বাৰু, আৰু অতি সোনকালে আপোনালোকে চাবলৈ পাব। এইটো নাটকৰ সময়। হয়, আই এম ৰাকেশ। এই অবিনাশ, নমস্কাৰ। হ'ব। এয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন ডিবেটৰ সম্পাদক হিমন্ত মামা। যথেষ্ট গৌৰৱ অনুভৱ কৰিছো ইয়াতে আহি, যথেষ্ট এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে মহাবিদ্যালয় হাজত পিন্ধিছে, আপুনি কি ক'ব? মইতো যথেষ্ট গৌৰৱ অনুভৱ কৰিছো। ৰাতিপুৱাই জালুকবাৰীৰ পৰা আহি উপস্থিত হলো। ইয়াতে এটা ধুনীয়া পৰিৱেশ হৈছে। ইয়াত আমাৰ শিক্ষা তত্ত্ব বিভাগেও ধুনীয়া ৰোল লৈছে, তোমালোকৰতো ধুনীয়া ৰোল লৈছা ন। গতিকে আৰু কি ক'ম, সকলোকে শুভেচ্ছা জনাইছো। আজিও ধুনীয়া লোকত আহিছে। এয়া পাজি কিবা ক'ব নেকি? যদি ঠিকে থাকে তাকে উঠাই দিবা আজি। এয়া আমি সকলো যাবলৈ লৈছো, আপোনালোকক দেখাইছো। এয়া ৰেডি হৈছে আমাৰ লাইনটো। তালে ঢোল বজাই গৈ আছে অবিনাশে, এয়া তাল বজাইছে আমাৰ বিৰেঞ্চিয়ে। এয়া আমাৰ বহাগ বিহু ৰশ্মিত লৈছে, আৰু এয়া পাছফালে সকলো আহি আছে। ওই জান রঙেতে ওই জান তুমি থাকা ওই জান হপনতে ওই জান আমার দেখা ওই জান জানো মনরে তুমি জননী বহাগ কিছু বহাগতে মন আছে তোমাৰ অন্তৰত। এতিয়া আমি এফালে শান্তি পাই আহি আছো, আপোনালোকে দেখিছে। এয়া দেখিছে সমগ্ৰ পৰিৱেশ আমি শান্তি পাই আহি আছো। এফালে বিৰেঞ্চিয়ে ঢোল বজাইছে, আৰু এফালে গোটেই পৰিৱেশটো দেখাইছে। যিমান পাৰি মই দেখাবৰ কাৰণে চেষ্টা কৰিছো। গোটেই পৰিৱেশটো দেখাইছে। এইফালে ঢোল বজাই অকলে অকলে গৈ আছে আমাৰ পথেদি গৈ আছে, আপোনালোকক দেখাইছো। হাতত চুৰি আলৈ মানৱ বানিছো কি থাকে মাজনী মাজনী কবলে পালে তুমি মনে বহাগত প্ৰতিটো বহাগতে আমি মৰা পাইছো। এতিয়া আমি মৰাণ পাইছো, আপোনালোকৰ সমগ্ৰ পৰিৱেশ দেখাইছো। এতিয়া আমি মৰাণ টাউনৰ মাজ মজিয়া পাইছোহি। এতিয়া আমি ভাগৰি গৈছো গাই পিনে, তথাপিও বিৰেঞ্চি কেনেকুৱা লাগিছে? এয়া আমি গৈ আছো চিধা চিধা, সকলোকে আপুনি দেখাইছো পৰিৱেশ। ডাঙৰ মানুহে চাইছে আমাক, খুব ভাল লাগিছে। গৈ আছো হাঁহ কুকুৰা ভালকে বান্ধি থবি, চুৰ ওলাইছে, চুৰ ওলাইছে।
এতিয়া আমি কলেজৰ ফিল্ডৰ ফালে গৈছো আৰু অলপ পিছতে শেষ হ'ব আৰু ইতিমধ্যে কলেজ পালোহি আৰু খতম হ'ব হ'ল কেনেকুৱা লাগিল আজি কেনেকুৱা লাগিল একো অৱস্থা নাই যি হৈছে ভাল হৈছে প্ৰাইজ পালো নাপালো এটা নতুন অভিজ্ঞতা বুটলিলো ভৱিষ্যতে ইয়াতকৈ ভাল কৰিম বুলি আশা আছে কেনেকুৱা লাগিল মজা 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 অভিজ্ঞতা বহুত সুন্দৰ কেনেকুৱা লাগিল বঢ়িয়া বঢ়িয়া খতম হ'ব হ'ল খতম হ'ল কলেজ পালোহি মজা লাগিছে